বন্ধুসকল নমস্কাৰ মই জিন্তু আৰু আপোনালোকক স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ আশা কৰিছো আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেন্ট কৰিব শেয়াৰ কৰিব এন কাষত থকা বেল আইকনটো দবাই দিব হয় বন্ধুসকল মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব একদমেই নাপাহৰিব আপোনালোকক মই আজি শিকাম যে ইউটিউবৰ পৰা সিম্পল ভাৱে কেনেকৈ ভিডিও ডাউনলোড কৰি আপোনাৰ গ্যালাৰীত সেভ কৰি ল'ব পাৰে হয় বন্ধুসকল আপোনালোকক দেখুৱাই আছো মই বলকচোন কেনেকৈ পাৰে আমি জানিলো সো বন্ধুসকল প্ৰথমতে আপোনালোকৰ নিজৰ যেটো ইউটিউব থাকে ইউটিউবটো আপোনালোকে অন কৰিব লাগিব মই অন কৰিছো মোৰ নেট স্লো আপোনালোকক দেখুৱাই আছো তথাপিতো বন্ধুসকল ওপেন হল মোৰ ইউটিউবটো ওপেন হৈছে আপোনাৰ ইয়াতে স্ক্ৰিনত ভিডিও দেখিবলৈ পাইছে সো ইয়াৰে মই যিকোনো এটা ভিডিও চয়েস কৰিলো ওপেন কৰিম ভিডিওটো বন্ধুসকল এইটো মই ওপেন কৰিছো সো নেটটো যেটো স্লো অলপ সময় লাগে আহি আছে ভিডিওটো এয়া আহি গৈছে ইয়াৰ পিছত মই ইয়াতে যেটো শেয়াৰ বুলি বটন দেখুৱাই আমাক শেয়াৰ বটনটো হেতুত আমি ক্লিক কৰি দিম সো বন্ধুসকল ইয়া শেয়াৰ বটনত ক্লিক কৰি দিছো ইয়াৰ পিছত আপোনালোকক ইয়াতে দেখুৱাইছে কপি লিংক আপোনালোকক কপি লিংকত ক্লিক কৰি দিলো তাৰ পিছত আপোনালোকে দেখিলে ইয়াতে কপি হল মোৰ ইটো তাৰ পিছত ইয়াৰ পৰা মই বেক হোৱাৰ পিছত যিকোনো ব্ৰাউজাৰ এটা ক্ৰম গুগল যিকোনো ব্ৰাউজাৰ এটাত মই এনেকৈ ওপেন কৰিম ব্ৰাউজাৰটো ওপেন কৰি লৈ মই ইয়াতে টাইপ কৰিম সেভ ফ্ৰম নেট বন্ধুসকল হয় সেভ ফ্ৰম নেট SAVEFROM from NET net save from net টাইপ কৰিলো ইয়াতে গুগলত আহিলো save from net মই টাইপ কৰিম এবাৰ এয়া save from net বন্ধুসকল ইয়াৰ পিছত মই সাৰ্চ কৰি দিম এটো তাৰ পিছত দেখুৱাব ইয়াতে মোৰ the fastest free YouTube downloader হয় বন্ধুসকল fastest free YouTube downloader ইয়াতে মই ক্লিক কৰি দিলো নেটটো যেটো স্লো আহি আছে আহি আছে বন্ধুসকল আহি পাইছেহি সো ইয়াতে আপোনাক যেটো ওপৰত একদম তিনিডাল আছাস দেখিছে নহয় তাৰ ওচৰতে আপোনালোকক ওলাব সেভ ফ্ৰম নেট বুলি সো বন্ধুসকল আহি গৈছে যেন লাগিছে এই আহি গৈছে সেভ ফ্ৰম নেট হয় বন্ধুসকল তাত আপোনালোকে ক্লিক কৰি দিয়ক এই ক্লিক কৰি দিলে হয় বন্ধুসকল এন্টাৰ দা URL এটো আপুনি এতে যেটো লিংক কপি কৰিছিলে লিংকটো দি দিয়ক কপি টিপি ধৰক পেস্ট বুলি ওলাব ইয়াতে দি দিলে তাৰ পিছত আপোনালোকৰ এইটো চাওক মই ভিডিওটো যেটো কপি কৰিছিলো এইটো দেখুৱাইছে তাৰ তলত আপোনালোকক দেখুৱাব ডাউনলোড বুলি সো তাৰপৰা ঠিক তেনেকৈ ডাউনলোড কৰি আপুনি গ্যালাৰীলৈ সেভ কৰি ল'ব পাৰে সো বন্ধুসকল ভিডিওটো আজি ইমানে আছিল আশা কৰিছো আপোনালোকক ভিডিওটো ভাল লাগিছে যদি ভাল লাগিছে ভিডিওটো ইমানে শেয়াৰ কৰক যি সকলে নাজানে ইউটিউবৰ পৰা কেনেকৈ ডাউনলোড কৰিব লাগে সো হেকত মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব লাইক এটা দিব যদি ভাল লাগিছে তো আজিলৈ ইমানে আছিল থ্যাংক ইউ তেতিয়ালৈকে বাই বাই